দাঙি দিয়ক আহি গ'ল ফাইনেলি বাহ আকৌ কি মাছ খাব পৰা মাছ হয় নহয় হেল্ল' এভৰিৱান মুডছ ব্লগ আনতে ব্লগলৈ সকলোকে ফুল এনাৰ্জিৰ সৈতে মানস শ্বুটিং মুডক মই স্বাগতম জনাইছোঁ দেখিছেনে কি মজা লোকেশ্যনত আছোঁ মই বৰ্তমান আছোঁ উপস্থিত 37 নেশ্যনেল হাইৱেৰ ওপৰত এখন অভাৰব্ৰিজৰ ওপৰত থিয় হৈ আছোঁ বৰ্তমান মই ঘৰলৈ গৈ আছোঁ মোৰ ৰহাস্থিত ঘৰলৈ ঘৰত কিবাকিবি বহুত কিবাকিবি কৰি আপোনালোকক দেখাওঁ গৈ থাকিম আৰু মই কি কৰোঁ অলপ জোৰকৈ ক'ব লগা আছে কাৰণ গাড়ীবোৰ অহা যোৱা কৰি আছে নহয় জানো চাই থাকক ভিডিঅ'টো আৰু যিসকল নতুনকৈ মুডছ ব্লগ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব বাটনৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব মোৰ লগত একেলগে যাওঁ বলক আহি যাওঁ ইমানে ধুনীয়া প্ৰাকৃতিক দৃশ্য নহয় চাওকচোন আমাৰ বিৰাটেই ভাল লাগিছিল আই হোপ আপোনালোকৰো ভাল লাগিছে ইয়াৰ পৰা অলপ আগুৱাই গ'লে দেখিছেনে ৰহাৰ গৌৰৱ বুৰঞ্জী প্ৰসিদ্ধ জোঙাল পলসু গড় বহুত দীঘল পুখুৰী আপোনালোকে আহিলে গম পাব বহুত ডাঙৰ ইতিহাস জড়িত হৈ আছে এইখিনি সময়ত আপোনালোক কৈ শেষ কৰিব নোৱাৰিম পিছে পৰে কম বাৰু দেখিছেনে এইফালে জোঙাল পলসুৰ প্ৰতিমূৰ্তি সাজি উলিয়াইছে অকণমান দেখাব চেষ্টা কৰিছোঁ ৰ'ব সেয়া ফাইনেলি ঘৰ আহি পালোঁ আৰু গা পা ধুই আহিলোঁ যিহেতু বেলেগ এঠাইৰ পৰা আহিছোঁ নহয় জানো আপোনালোকেও ধুব বাহিৰৰ পৰা আহিলে ভাত কেইটামান খালোঁ মায়ে বনাই দিলে আৰু মানে আমি খবৰ দিয়া নাছিলোঁ আচলতে ভাত দুপৰীয়াৰ ফলে আমাৰ কাৰণে তাৰপিছত এতিয়া এনেকৈ সৰু সৰু মাছ কেইটামান তাত ধুনীয়াকৈ ফ্ৰিজত থৈছিলে লোকেল মাছ সেইকেইটাকে কিবা পিঁয়াজেৰে জোল অলপ বনাই দিলে তেনেকৈ আৰু তেনেকৈ খাই মই বিৰাট ভাল পাওঁ পিঁয়াজৰ জোল বনাই এনেকৈ মাছেৰে জলকীয়া ফালে যে বনাই দিয়ে তেনেকৈ খালোঁ ভাত কেইটামান আৰু এতিয়া কি কৰোঁ চাওঁ আপোনালোকক দেখাম যি কৰোঁ চাই থাকক ভিডিঅ' ৰাস্তা দি আহি থাকোঁতে দেখিলোঁ যে ৰাস্তাত শিলিখা পৰি আছে এজোপা শিলিখা গছ আৰু বহুত শিলিখা পৰি আছে আৰু গুৱাহাটীত এইবিলাকতো কিনিব লাগিব নহয় জানো কিন্তু ইয়াত আমাৰ গাঁৱত মানে ৰাস্তা দি গৈ থাকিলে যিকোনো বস্তু পোৱা যায় এই দুটা মজা কথা আছে দেই গৃহস্থ খেদিব এনেই পৰি আছে বহুত পাই গ'লোঁ আৰু পাবলৈ বাকী আছে আৰু বুটলিব পাৰোঁ কিন্তু এইখিনি এনা সময় নাই ঘৰত অহাৰ কাৰণে মায়ে একো মোক ৰান্ধিবই দিয়া নাই সেই গতিকে এই পবিতৰাতে ব্ৰেড আৰু কণীৰ চেণ্ডউইচ বনাইছিলোঁ চাওকচোন বাৰু ট্ৰাই কৰিব পাৰিব কেৰাহীত তেল দিলোঁ তেল গৰম অলপমান তেল দিছোঁ তাত পিঁয়াজ এটা মিহিকৈ কাটি দিছোঁ আৰু তাৰ লগতে দুটা জলকীয়াও কাটি দিছোঁ এইখিনি অলপ ভাজিম আৰু মিহিকৈ পিঁয়াজ নহ'ল অকণমান ডাঙৰেই হ'ল মিহিকৈ কাটিব আপোনালোকে অকণমান এক চেকুট হালধি এক চেকুট নিমখ কাৰণ এটা কণীহে ফ্ৰাই কৰিম এই কণী গুড়া ভাজি কৰিলে যেনেকৈ কৰে তেনেকৈ কৰিলেই হ'ল ধুনীয়াকৈ কণীখিনি এনেকৈ গুড়া ভাজি কৰি ল'ম অকণমান চচ ইউজ কৰিছোঁ টমেট' চচ এইখিনিতে মই কাঢ়ি থ'ম বেছি সময় ভাজিব নালাগে কণী গুড়া ভাজি কৰিলে তেনেকুৱা হয় মোৰ ব্ৰেডটো সৰু ব্ৰেডটো অকণমান ডাঙৰ ব্ৰেডটো ল'ব তাত এভেইলেবল নাছিলে এনেকৈ ছাইডকেইটা বাউণ্ডেৰিজকেইটা কাটি ল'ব ধুনীয়াকৈ অকণমান ডাঙৰ চাইজৰ ব্ৰেড হ'লে ভাল হয় এতিয়া কণী গুড়া ভাজি অলপ অকণমান মাজত এখন ব্ৰেডৰ মাজত সোমোৱাই দিব মানে দুখন ব্ৰেডৰ মাজত সোমোৱাই দিব চৰি অকণমান পিঁয়াজ ধুনীয়াকৈ আনখন ব্ৰেডেৰে জাপি এতিয়া মই এইখিনি ফ্ৰাই কৰিম অলপ হেঁচা দিব অলপ মাথা লাগি যাব দুইখন ব্ৰেড অকণমান হেঁচা দিব ঠিক এনেদৰে বাকীকেইখনো মই বনাই লৈছোঁ চিম্পল প্ৰচেছ ঘৰত চিম্পল ব্ৰেকফাষ্ট খাব পাৰিব সদায় ঘৰত থকা বস্তুৱে এনেকৈ অলপ হেঁচা দিব হাতেৰে এতিয়া অকণমান বাটাৰ মই গৰম কেৰাহীটোত দিছোঁ বাটাৰখিনি মেল্ট হোৱাৰ লগে লগে মই সেই ব্ৰেড দুই টুকুৰা মানে বনাই থৈছিলোঁ যে ধুনীয়াকৈ এক চাইডে দি অলপমান হেঁচা দিম হাতেৰে সৈতে আনফালেও অকণমান বাটাৰ লগাই দিব পাৰে এইটো আপোনাৰ কথা অকণমান সোনকালে দাঙিব দেই মই ট্ৰাই কৰি চাইছিলোঁ কাৰণে অকণমান ব্ৰাউন হৈ গৈছে একো নাই টেষ্টটো একো বেয়া হোৱা নাই এনেকৈ দুইফালে এবাৰ লুটিয়াই বগৰাই দিলে হৈয়ে যায় মই বেলেগ এটুকুৰা বনাই দেখাইছোঁ চাব আপোনালোকে ট্ৰাই কৰিলে আই হোপ আপোনালোকে ভাল পাব তামাম তাৰমানে গাঁৱত আহিছোঁ যেতিয়া ঘৰত আহিছোঁ যেতিয়া মানে কি আৰু এইফালে গোটেই পানী হৈ আছে পুখুৰী আৰু গোটেইবোৰ নদীৰ পৰা পানী সোমাই ইয়াত কলং নদী আমাৰ এইফালে আছে দেখাম বাৰু এতিয়া দেখাবলৈ আচলতে অসুবিধা গোটেই পানী হৈ আছে ভাবিছোঁ দুটামান মাছো ধৰোঁ নহয় জানো
গতিকে সেইফালে এইটো চাওকচোন বৰশীটো অলৰেডি এই পুতিটো দেউতাই এনেকৈ ৰাতিপুৱা মাৰি আছিলে বৰশী বাই আছিলে সেইটো মাছ লাগি আছে দেখিছেনে এইটো মাছ লৰি আছে সি অট'মেটিকেলি তাত নিজে নিজে লাগি গ'ল টোপ নিদিয়াকৈ গতিকে ৰ'ব মই বৰশীটো আনিব চেষ্টা কৰিম ৰ'ব কেনেকৈ আনিবা অ' নিজে নিজে লাগি গ'ল দেউতাই গ'ল কেনেকৈ সেইটো কথা এই ইয়াকে আনিব মাৰিব নোৱাৰা এইটো আনিবলৈ গৈ আমাৰ খালত নোসোমালে ৰখা দেই এই হাফ পেণ্টটো সেই ভিজিব এতিয়া মই যাওঁ নেকি পাৰিবা ভগৱান মাছ ধৰি খাম মই ইমান টাইট এইটো ধৰ এইটো ধৰ মই মাছ ধৰি খাম দেই ৰাইজ মই ৰজা হ'ম আৰু মাছ ধৰি খৰচতে নদী হৈ কাম নাই টোপ কি লগাম এতিয়া কেঁচু বৰলৰ টোপ দে বাবা আনি এই নিকিয়ে লৈ আছিলে নহয় বৰলটোক অঁ নেকি বৰলৰ টোপ নাই ক'ৰ পৰা জানো গলদেজৰ পৰা আন ঘৰৰ এইটো মই ভাবিছোঁ বৰশীটো পাতি থকাৰ কাৰণে লাগি আছে একজেক্টলি নট এইটো বেলেগ এটা মাছ ধৰিবৰ কাৰণে কোনোবাই বৰশীটো পাতি থৈছে মই মাছ লাগি আছে বুলি লৈ আহিলোঁ এতিয়া কোনোবাই মোক পিঠি বহল নক'লে ৰক্ষা নহয় তোমাৰ পাপাজীয়ে লগাই থৈ গৈছে অঁ দেউতা লগাই থৈছে নেকি অঁ বৰশী মাৰিব মন আকৌ কেঁচু চুব নোৱাৰো বৰশী বাবলৈ মন কেঁচু মই এনেকৈ কেনেকৈ এইটো বৰশী লগোৱা সি লগাই দিব আৰু মই মাৰিম আৰু সেইটো এনেকৈ কেঁচু লগাই দিয়ে আচলতে কেঁচুটো বেয়া বস্তু নহয় কিন্তু চুব নোৱাৰোঁ যে এইটো এটা কথা কিবা এটা গাটো কিবা কিবি লাগি যায় কিন্তু মাছটো ধৰিম আৰু খোৱাতকৈ আচলতে ধৰা মজাটো বেলেগ কাৰ বিয়া হ'ব কলপুলি আনিছে যে অঁ হাউদা কাৰ বিয়া কলপুলি আনিছে যে কাৰ বিয়া মাধৱ দাৰ বিয়া চাগে ছেকেণ্ড মেৰেজ নিকি তুলনি বিয়া দিয়া দিয়া টোপ লগাওঁতে ভিডিঅ' দীঘলে হ'ব কেইবাৰ আনিছ এই যে টোপটো লগাইছোঁ সেই টোপটো টানি লৈ গ'লে গম পাম মাছ লাগিছে বুলি বৰ এক্সপিৰিয়েঞ্চ আছে যে মোক কৈ আছে দেই সি পলিকেইটাই মোক কৈ আছে ভালকৈ শিকাই আছে 10 মিনিট হ'ল এতিয়ালৈকে লগা নাই এটা বিৰাট ধৈৰ্যৰ কাম দি কেনেকৈ বৰশী তাকে ভাবি আছোঁ 10 মিনিট হ'ল এতিয়ালৈকে মই এনেকৈ বুন্দা কৰি ৰখি আছোঁ মোৰ মাছতকৈ বেছি এনাৰ্জি মাছ খালে যিমানখিনি এনাৰ্জি মানে পাম বুলি ভাবিছিলোঁ তাতকৈ বেছি এনাৰ্জি লাগিছে এতিয়া গম পাইছোঁ দেই কাম কৰি এইবিলাক কাম কৰি কিমান কষ্ট হয় অঁ আহি গ'ল ফাইনেলি বা আকৌ কি মাছ খাব পৰা মাছ হয় নহয় চেং মাছ গৰৈ মাছ এইটো ভিডিঅ' এটা লগাই দিয়ে এতিয়া পিঠিখন মাছ কেঁচু লগাইছে ন কেঁচু চিকু দিব পাৰে বৰশীত কাম নহ'ল এতিয়া জাল এখন লগাই চাওঁ জালখন এতিয়া ওখ নহয় জানো মই ধুতি নহয় মোতকৈ চাপৰ ল'ৰা এটাই লগাই দিব সি গোটেই ঠিক কৰি দিব মোৰ জাষ্ট তেনেকৈ জাল বা মাৰো দেই ৰেডিমেড ৰেডি সৰু মাছ উঠিব নে সৰু মাছ হ'বহে কোনোবাই জাল কোনোবাই পৰঙনি জাল যিটো এনেকৈ লগাব নাজানে চাই লওক দেই ইয়াতে দেখিব আৰু মোৰ লগতে তাতে প'ষ্ট কৰিব পাৰিবা সন্ধিয়া মাছ ভালেহে নাহিব এইটো ন হয় দে ৰেডি মাছ পালে তাক মাছৰ ভাজি খুৱাই দিবি নহ'লে কণী নহয় দুটাই দেখিবলৈ অকণ একেই সঁচাকৈ আহিছেনে চাওঁ
মই পানী তলত যাওঁ তুমি মোবাইলৰ কথা সোমাবা মই পানী নামি আহিলোঁ এতিয়া মই কেনেকৈ কৰিম মাছ মাৰিব আহিছে আকৌ কেনেকৈ কৰিম চাওঁ মই প্ৰথমে চাই লওঁ ধৰি লওঁ গ'ল সোমা চানে ভাল পোৱা মাছটো এইটো মোৰ ফেভৰেট এইটো মোৰ নহয় সঞ্জীৱৰ ফেভৰেট ফিছ হয় শিঙৰা মাছ বা টিঙৰা মাছ বুলি কয় শিঙৰা মাছ বুলি কয় গতিকে আজি মহাভোজ হ'ব এটা চেং মাছ আৰু এটা টিঙৰা মাছে আজি মহাভোজ আহিব পাৰে যিসকল আহিব পাৰে মই চাওক মই হেৰি আমাৰ মানে কি মাছ আমাৰ গাঁৱত বহুতে মানুহ ধৰে মই সৰুতে বহুত দেখিছোঁ ধৰা কিন্তু মই ইমান পাকৈত আজি মই বৰশীত এটা ধৰিছোঁ আৰু জালত এটা ধৰিছোঁ চাই থাকক মোৰ অৱস্থা দেখিছে মই ব্লেক কালাৰ পিপি কিট পিন্ধি থকা লাগিছে নেকি নহয় বাৰু মই ৰেইনকোট পিন্ধি আছোঁ আচলতে অথনিৰ পৰা ৰৈ আছোঁ এতিয়া সন্ধিয়া 8 বাজিছে অথনিৰ পৰা ৰৈ আছোঁ কাম এটাত যাব লাগে কিন্তু উপায় নাই বৰষুণটো দিয়ে আছে নন ষ্টপ এতিয়া ফাইনেলি যাব ওলাইছোঁ কামটোৰ বাবে গতিকে আজিৰ ভ্লগটো মই ইমানতে সামৰিব বিচাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকল নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব বাটনৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু আপোনালোকক নেক্সট ব্লগত লগ পাই আছোঁ থেংক ইউ